হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক অসমৰ মোৰ 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 পাৰ্চনেলি কেইটামান ফেভাৰাইট ইউটিউবাৰৰ কথা ক'ম। তেখেতে কি কৰি আছে বা তেখেতৰ মানে ইউটিউবলৈ কি অৰিহণা এইবিলাক কম আজি। আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব, অৱশ্যে উপভোগ কৰিব, কিয়নো ইম্পৰ্টেণ্ট কথা কিছুমান লুকাই আছে এই ইউটিউবাৰৰ জীৱনত, জীৱনৰ যিটো ধ্যান ধাৰণা, এই ধ্যান ধাৰণাবোৰত। তো আৰু একটা কথা, মই চশমা লৈছোঁ কিন্তু লেভেল দেখাই লোৱা নাই। লেভেল দেখুৱাবলৈ নাভাবিব, কিয়নো মোৰ চকুত প্ৰব্লেম আছে কাৰণে লৈছোঁ। তো আমি বেছি দেৰি নকৰি বলক আমি জানি লওঁ কথাখিনি। জানি লওঁ চাই লওঁ ভিডিঅ'টো চাই লওঁ। মোৰ সবতকৈ ভাল লগা ইউটিউবাৰৰ ভিতৰত আছে নাম্বাৰ ওৱান বুলি নহয়, এটা আছে ডিম্পু বৰুৱা। তাৰপিছত আছে এডভাইজাৰ, অসমীয়া ইউটিউবাৰৰ কথা কৈ আছোঁ মই। ডিম্পু বৰুৱা, এডভাইজাৰ আৰু কেইটামান আছে এনেকুৱা। এই দুজনৰ ভিডিঅ' মই বেছি ফ'ল' কৰোঁ, বেছি চাওঁ। এই দুজনৰ ভিডিঅ' বহুত চাওঁ। আজিলৈকে মোৰ সন্মুখত যিমানকেইটা অসমীয়া চেনেল আহিছে গোটেইকেইটা মই ছাবস্ক্ৰাইব কৰা আছে। বহুকেইটা চেনেল হেজাৰটা ক'লেও ভুল নহ'ব, ইমানকেইটা চেনেল মই ছাবস্ক্ৰাইব কৰা আছে। ডিম্পু বৰুৱা এনেকুৱা এজন ইউটিউবাৰ যিজনে কোনোদিন তৰ্ক বিতৰ্ক নিবিচাৰে। এনে কোনোদিন কোনো আল্টু ফাল্টু ভিডিঅ' বনাইছে, এনে কোনোদিন কোনো মানুহক ঠগাইছে, এনেকুৱা কোনো ভিডিঅ'ই বনোৱা নাই আজিলৈকে। ডিম্পু বৰুৱাক সেইকাৰণে মোৰ ভাল লাগে, কিয়নো তেওঁ নিৰপেক্ষ, কোনো ধৰ্মীয় বিৰোধিতা নাই বা কোনো ধৰ্মৰ ওপৰত তেওঁ কোনো বিৰোধিতা কৰা নাই, কোনো ধৰ্মৰ ওপৰত কোনো বেয়াকৈ কোৱা নাই, কোনো ধৰ্মৰ মানুহক ঘিণ কৰা নাই, সকলোৰে লগত মিলিজুলি তেওঁ ভিডিঅ' বনায়। সেইকাৰণে তেওঁক ভাল লাগে, ডিম্পু দাক ভাল লাগে। সেইকাৰণে ডিম্পু বৰুৱাক মই বাৰুকৈ ফ'ল' কৰোঁ। তেওঁৰ টেকনিকেল চেনেলটো আৰু তেওঁৰ যিটো ব্লগিং চেনেল আছে সেইটো দুয়োটাই মই বহুত ভাল পাওঁ তেখেতৰ ভিডিঅ'। আৰু এডভাইজাৰ, তেখেতৰ কথাটো জানেই আপোনালোকে, ডিম্পু দাৰ কথাও জানে, কিন্তু এডভাইজাৰে অলপ বেলেগ ধৰণৰ ভিডিঅ' বনায়। কেনেকুৱা ধৰণৰ অসমত যিবোৰ টপিক লৈ কাজে লাগি থাকে, ধৰ্মীয় বৃত্তান্ত, হিন্দুই মুছলমানক, মুছলমানে হিন্দুক, এইবিলাক লৈ যি ৰাজনীতিক নেতাৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহক লৈ যি আলোড়নৰ সৃষ্টি হৈ থাকে অসমত সদায়, তো সেইবিলাক বন্ধ কৰাৰ কাৰণে এডভাইজাৰ ইউটিউব জগতত আহিছিল চাগে। কিন্তু শেষত লাষ্ট এটা ভিডিঅ'ত চালোঁ এডভাইজাৰ অসমীয়াত ভিডিঅ' বনোৱা বন্ধ কৰিব বুলি কৈছে। কিয়নো অসমীয়া মানুহে বৰ্তমান এনেকুৱাকৈ কৈ আছে যে এডভাইজাৰ যেনিবা অসমৰ বিৰোধিতা কৰি আছে, এনেকুৱাকৈ এডভাইজাৰ চেনেলটোক চেনেলৰ মানুহজনক কৈ আছে। তো এডভাইজাৰ সঁচাকৈ ভাল কামেই কৰি আছিল, কিয়নো তেখেতে খুজিছিল যে অসমত মুছলমান আৰু হিন্দু একেলগে হৈ থাকক, মিলা প্ৰীতিৰে থাকক। সেইকাৰণে সমাজ সেৱক হিচাপে তেখেতে ইউটিউবিং কৰি আছিল। তো সেইটো আমি ৰাখিব নোৱাৰিলোঁ। তেখেতে এতিয়া বেলেগ হিন্দী আৰু ইংলিছত ভিডিঅ' বনাব বুলি কৈছে। তো দুখৰ কথা এইবোৰ, আচলতে দুখৰ কথা, কিয়নো এনেকে যদি এটা এটাকে ইউটিউবাৰ বা এটা এটাকে মানুহ আমাৰ পৰা আঁতৰি যায়, তেন্তে হয়তো আমাৰ ভৱিষ্যতত কিবা বেলেগ দিশলৈ আমিও যাব লাগিব এটা দিনত। কাৰণ আমাৰ পক্ষে, আমি হিন্দু বা মুছলমানৰ পক্ষে কোৱা মানুহ নাথাকিব তেতিয়া কেৱল কাজিয়া কন্দলৈ হৈ থাকিব, এজনে আনজনক দেখিব নোৱাৰিম। তো এনেকৈ দেশ নচলে আচলতে। তো আমি মিলাপ্ৰীতিৰে থকাৰ উদ্দেশ্যেৰে এডভাইজাৰ আছিল। তো মই দুটা চেনেলৰ কথা ক'লোঁ, এই দুটা চেনেল মই বেছিকৈ ফ'ল' কৰোঁ। আৰু আছে চেনেল, সেইবিলাকো মোৰ ভাল লাগে, বহুত ভাল লাগে। কিন্তু কেইটামান চেনেল আছে, নকওঁ, মই নাম নকওঁ, কিন্তু বেয়া লগা চেনেলো আছে বহুত। তো ভিডিঅ' এইখিনিতে সামৰিছোঁ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব ভিডিঅ'টো। ধন্যবাদ।